হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কমৰুনছ ৰেচিপিৰ নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঠাণ্ডাৰ খুবেই ভাল লগা এটা ৰেচিপি লৈ আহিছোঁ, ফুলকবিৰ পৰঠা। আশা কৰোঁ চাই সকলোৱে ভাল পাব। ইয়াতে প্ৰথমে মই ফুলকবি কাটি লৈছোঁ, পিঁয়াজ, ধনিয়া, এটা কেঁচা জলকীয়া কাটি লৈছোঁ। এতিয়া ফুলকবি ভালদৰে ধুই লৈ গ্ৰেট কৰি ল'ম। ইয়াতে চালে গম পাব কেনেদৰে কৰি লৈছোঁ। গ্ৰেট কৰি লোৱা ফুলকবিখিনি মই ধুনীয়াকৈ মছলা দি ভাজি ল'ম। ইয়াতে কেৰাহীত এচামুচ তেল দি দিছোঁ। তেলৰ পৰিমাণ অলপ কমকৈ দিব। ইয়াতে মই জিৰা আধা চামুচ, পিঁয়াজ, কেঁচা জলকীয়া কাটি লোৱা দি দিছোঁ, নিমখ সোৱাদ অনুসৰি দি দিছোঁ। এতিয়া ভালদৰে লৰচৰ কৰি ল'ম। হালধি গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি আধা চামুচকৈ দি দিছোঁ। ভিডিঅ'বোৰ চাই মোৰ কেনে পাইছে প্লিজ কমেণ্টত জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা নতুন চাই আছে, ৰিকুৱেষ্ট থাকিল চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ঢাকনখন মাৰি দিছোঁ। ইয়াতে মই পৰঠা বনাবলৈ আটাটো ৰেডি কৰি ল'ম। আটাত ইয়াত মই এচামুচ নিমখ দি দিছোঁ সোৱাদ অনুসৰি, এচামুচ মিঠাতেল দি দিছোঁ। এতিয়া গৰম পানী দি ড'টো ৰেডি কৰি ল'ম। মোৰ ফেচবুক পেজত কমৰুনছ ৰেচিপি চেনেলটো প্লিজ ফ'ল' কৰি দিব। ইফালে মোৰ ফুলকবিৰ ষ্টাফিং ৰেডি হৈ গৈছে। ধনিয়া পাত দি মই গেছটো অফ কৰি দিম। ভালদৰে লৰচৰ কৰি লৈ ঠাণ্ডা হ'বলৈ দিম ষ্টাফিংটো। এতিয়া আটাখিনি মই এখন এখনকৈ ৰুটি বেলি ল'ম। আপোনালোকে চালে গম পাব কেনেদৰে বনাইছোঁ। ঠাণ্ডা বতৰত এই পৰঠাটো খাই খুবেই ভাল লাগে। আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰি চাব। চাহ, যিকোনো চব্জিৰ লগত খাই ভাল লগা এটা ৰেচিপি। এনেদৰে ভৰাই লৈ ৰুটি বেলি ল'ব। অলপ অলপ আটা দি ৰুটি বেলি ল'ব। মোৰ ৰুটি বেলা হৈ গৈছে। এতিয়া টাৱাত ৰুটিখিনি মই ভাজি ল'ম। ঘি নহ'লে তেল বা ৰিফাইন দি ভাজি ল'ব পাৰে। মই মিঠাতেল দি ভাজিছোঁ। অলপ মচমচীয়াকৈ ভাজি ল'লে খাবলৈ ভাল হয়। ভিডিঅ'টো চাই কেনে পাইছে প্লিজ কমেণ্টত জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।